গুৱাহাটী মহানগৰীৰ লতাশিলত থকা এই ঘৰটোত বাস কৰা পৰিয়ালটোৱে বিগত সময়ত মুঠ ২৯খন অসমীয়া চিনেমা ৰাইজক উপহাৰ দিছে। এই চিনেমাকেইখনৰ অন্যতম হ'ল ডক্টৰ বেজবৰুৱা। ১৯৬৯ চনৰ ৭ নৱেম্বৰত মুক্তি পোৱা ডক্টৰ বেজবৰুৱা আছিল সেই সময়ছোৱাৰ বাবে অসমীয়া চিনেমাৰ টাৰ্ণিং পইণ্ট। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা এই ক্ৰাইম থ্ৰিলাৰ চিনেমাখনৰ ব্যৱসায়িক সফলতাই সেই সময়ত আন বহুজনক অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ সাহস দিছিল। ডক্টৰ বেজবৰুৱা প্ৰথম অসমীয়া চিনেমা যিখন সম্পূৰ্ণ থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। এই চিনেমাখনৰ বাবেই সংগীত পৰিচালক ৰমেন বৰুৱাই সৃষ্টি কৰিছিল কি নাম দি মাতিম মাতিম তোমাক নীলেৰ গোপন কি যে মায়া। তথ্য অনুসৰি কি নাম দি মাতিম শীৰ্ষক গীতটো অসমীয়া চিনেমাত ব্যৱহাৰ কৰা প্ৰথমটো ৰোমান্টিক গীত। ব্যৱসায়িক সফলতাৰ বিপৰীতে ডক্টৰ বেজবৰুৱাই শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অমনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি।